মানে আপোনালোকে ভাবিব যে ফাৰ্ষ্ট হাফত ভাবিব যে কি দেখাই আছে, কিন্তু ছেকেণ্ড হাফত হে এভৰিৱান, গুড মৰ্ণিং সকলোকে মোৰ ফালৰ পৰা আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। তো আজি বেছি দেৰি নকৰি আজি ক'ত যাই আছোঁ আপোনালোকে জানেনে? নাজানে। তো আমি যাই আছোঁ ডক্টৰ বেজবৰুৱা চাবলৈ, আৰু ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাম। তো পূৰা এক্সাইটেড হৈ আছোঁ, যিহেতু মই বহুদিন ভিডিঅ' দিয়া নাই। তো আজি বহুত দিনৰ মূৰত ভিডিঅ' দিলোঁ আজি। মানে কি হ'ল, কিয় দিয়া নাই আপোনালোকক মই জনাম, আহি পিনে জনাম। আৰু এতিয়া দেৰি হৈছে সেইকাৰণে নজনাওঁ। তো এতিয়া যাব লাগে, মই ড্ৰেছ পাতি কৰি পিনে যাওঁ, আপোনালোকক দেখাম। বাৰু ইমান নেদেখাওঁ বাৰু, ফাৰ্ষ্ট অলপমান দেখাম, আৰু যদি দেখাব পাৰোঁ তেন্তে দেখাম। তো বলক তেন্তে আজি চাই আহোঁ ডক্টৰ বেজবৰুৱা। চেলো। তো গাইজ ৰেডি হৈ ল'লোঁ, এতিয়া যাওঁ। আৰু এতিয়া আপোনাক বেছি নেদেখাওঁ বাৰু, কাৰণ যিহেতু বাইক চলালে নোৱাৰি ন দেখাবলৈ। তো যাই পিনে আপোনাক দেখাই আছোঁ। আৰু মোৰ লগৰকেইটাও আহিব, সিহঁতৰ লগত চাম। বেছি নাই, এজন আহিব। তো এতিয়া ড্ৰেছ পাতি কৰি ল'লোঁ। ঠাণ্ডা আছে গাইজ, অলপ গৰম পৰিছিলে মাত্ৰ, কিন্তু এতিয়া আৰু হঠাৎ ঠাণ্ডাটো আহি গ'ল। তো যাৱাৰ আগত পইচা লাগিব ন, পইচাটো মেইন। কিন্তু মই মানি বেগটো বিচাৰি পোৱা নাই, ক'ত গ'ল? ইয়াতো নাই। তো গাইজ কিছুমান বস্তু মানে তাতেই লাগিলে, আৰু ওচৰত থকা বস্তু দেখা নাপায়। মোৰ আগতে মানি বেগটো আছে, মই তাতো দেখা পোৱা নাই। কি হ'ব? বলক বাদ দিয়ক, বলক। আৰু গাইজ এইখনেই হ'ল মই পঢ়া স্কুলখন। যিহেতু এইফালে আহিছিলোঁ, ভাবিলোঁ এপাক ৰখি দিওঁ, তো ভাল লাগিল আৰু। তো গাইজ আৰু আহি ফাঁচি গ'লোঁ ইয়াতে। আৰু ট্ৰেইন বা কেতিয়া আহে, ৰখি থাকক আৰু। তো গাইজ আহি পালোঁ চিনেমা হল, আৰু এতিয়া মই কাটি লওঁ টিকেটটো। কাটি পিনে আপোনাক মই দেখাই আছোঁ। বলক তেন্তে। বাৰে আমি ফাৰ্ষ্ট নেকি? দে ইয়াৰ, আমাৰ চিট আছে লাষ্টৰ ফালে, এই তাত। এই বল। আৰু আমি বহি ল'লোঁ, আৰু এতিয়া এইবোৰ চব হৈ যাব ফুল। তো 1 2 3 গো। তো গাইজ ফাৰ্ষ্ট হাফ শেষ হ'ল, এতিয়া ছেকেণ্ড হাফলৈ ৰৈ আছোঁ। তো ঠিকে আছে দিয়ক। আৰু আমাৰ অজয়দাৰ নতুন চিনেমা আহি আছে খোলা। তো 3D হ'ব এখন, তো চাব লাগিব। আৰু গাইজ ঘৰত যে আপোনালোকক জনাই আছোঁ কেনেকুৱা লাগিল ডক্টৰ বেজবৰুৱা চাই। তো বলক। তো গাইজ ফাইনেলি চিনেমা চাই আহিলোঁ, আৰু কি ক'ম আৰু, মজা মানে ভাল লাগিছে, বহুত ভাল লাগিল চিনেমাখন চাই। মানে আপোনালোকে ভাবিব যে ফাৰ্ষ্ট হাফত ভাবিব যে কি দেখাই আছে, কিন্তু ছেকেণ্ড হাফত কি মজা। আৰু ফাৰ্ষ্ট কওঁ, জুবিন দাৰ এণ্ট্ৰি, মানে ফাৰ্ষ্টতো ইমান খাছ নাছিল, কিন্তু ছেকেণ্ড এণ্ট্ৰি, থাৰ্ড এণ্ট্ৰি, বাকী যিমান এণ্ট্ৰি আছে আৰু জুবিন দাৰ ডাইলগ, আৰু কমেডি আছে, ডাইলগ আছে, আৰু একশ্যন আছে, আপোনাক যি লাগে গোটেইখিনি আছে মানে। তো আপোনালোকে যাই চাওক এবাৰ, মজা হৈছে। আৰু এনেকৈ যদি আৰু অসমীয়া চিনেমা বনাই যাই থাকে ন, তো পূৰা উঠি যাব, মই কৈলোঁ নহয়, উঠি যাব। আৰু মজা লাগিছে, আপোনালোকে চাওক। মানে ফাৰ্ষ্ট হাফত মানে কি কৈছোঁ, ধৰক অলপমান খেলি মেলি হৈ থাকে আৰু ফাৰ্ষ্ট হাফত, কিন্তু ছেকেণ্ড হাফৰ পৰা পূৰা ধুনীয়া।
তো চাই বহুত ভাল লাগিল মোৰ আৰু আপোনালোকে যাক চিনেমাখন চাওক ডক্টৰ বেজবৰুৱা আৰু যেনেকৈ আপোনালোকে পাঠান চাইছে তেনেকৈ আমাৰ অসমীয়া চিনেমাক অলপ ছাপোৰ্ট কৰক চাওক তো আমাৰ জনে চাওক আৰু আপোনালোকে চবেই ভিডিঅ' এইখিনিয়ে আছিল বাৰু তো আৰু আপোনালোকক মই কৈছিলোঁ যে ভিডিঅ' ইমান দিন কিয় দিয়া নাছিলোঁ কাৰণ মানে বহুত বিজি আছিলোঁ বিজি মানে কি আৰু বিয়া আছিল প্লাছ আপোনাৰ মোৰ এক্সাম চলি আছে এক্সামৰ কাৰণে মই দিব পৰা নাই ভিডিঅ' এনেকৈ ক'তো যোৱা হোৱা নাই এক্সামৰ বাবে তো এনেকৈ আৰু বহুত কিবা কিবি কাৰণে বহুত দেৰি হ'ল তো একো নাই আৰু এক্সাম যিহেতু চলি আছে এক্সামটো ভালকৈ শেষ হৈ লওক শেষ হৈ আৰু ভিডিঅ' দিবলৈ সদায় চেষ্টা কৰিম যদি আৰু পাৰোঁ যদি এক্সামৰ মাজে মাজে দি দিম বাৰু এটা দুটা তো বাই বাই আৰু যদি আজি ভিডিঅ'টো চাই ভাল লাগিল আপোনালোকৰ চাই ভাল লাগিল তেন্তে মোৰ চেনেলটো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই টাটা Mating, mating tua.